Hello, welcome to Easy Maths with Kapil. আজি আমি এইটো পাৰ্টত কি চাম আগৰ পাৰ্টত ডিসকাস কৰি হোৱা কনসেপ্ট বিলাকৰ পৰা কি হয় স্যাম্পল কোৱেশ্চন বিলাক চাম আৰু প্ৰিভিয়াস ইয়াৰৰ নাম্বাৰ সিস্টেমৰ পৰা কেনেকুৱা কোৱেশ্চন আহিছিলে এইবিলাক সব ডিসকাস কৰিম এই কাৰণে ভিডিওটো কি কৰিবা হেকলৈকে চাই থাকিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া ফাৰ্স্ট কোৱেশ্চনটো চোৱাচোন ফাৰ্স্ট কোৱেশ্চনত কি আছে হাউ মেনি 3 ডিজিট নাম্বাৰ আৰ देयर অল কৈছে হয় নাই মানে আমাৰ টোটাল 3 ডিজিট থকা নাম্বাৰ কেইটা আছে সুধিছে আমাৰ ফাৰ্স্ট হৰু আটাইতকৈ হৰু 3 ডিজিট থকা নাম্বাৰটো কি হয় 100 100 হয় আৰু আটাইতকৈ ডাঙৰটো কি হয় 999 হয় নাই ইয়াৰ পাছত 1 প্লাস কৰি দিলে কি হৈ যাব 4টা ডিজিট হৈ যাব ইয়াৰ পৰা 1 মাইনাস কৰি দিলে কি হৈ যাব দুটা ডিজিট হৈ যাব হয় নাই আমি এইটো উলিয়াবলে কি কৰিম যিমান ডিজিট উলিয়াব দিয়ে যে কিমান ডিজিট উলিয়াব দিছে 3টা ডিজিট উলিয়াব দিছে হয় নাই প্ৰথমতে আটাইতকৈ ডাঙৰটো লম কি হয় 999 হয় এটো আটাইতকৈ ডাঙৰ ইয়াৰ পৰা আটাইতকৈ সৰুটো মাইনাস কৰি দিম কিমান হয় 100 plus 1 কৰি দিম ঠিক আছে ইয়াৰ এটো কৰিলে কিমান লাভ আমাৰ এইটো মাইনাস কৰিলে কিমান হ'ব 899 হ'ব প্লাস 1 হ'ব হয় নাই মানে কিমান হ'ব 900 হ'ব ঠিক আছে আমাৰ তেতিয়া হলে ৰাইট আনসাৰ কোনটো হ'ব বি হ'ব এতিয়া চোৱাচোন ইয়াত যদি 2 ডিজিট দিলে হলে কি হ'ল হলে 2 ডিজিট নাম্বাৰ মানে আমাৰ টোটাল 2 ডিজিট দুটা ডিজিট থকা নাম্বাৰ কিমান আছে টোটাল বুলি যদি সোধে আমি কি কেনেকৈ কৰিম কি কৰিম আটাইতকৈ ডাঙৰ 2 ডিজিট নাম্বাৰ কি হয় 99 হয় না সৰুটো কি হয় 10 হয় প্লাস 1 এটো কৰি দিলে ওলাই যাব আমাৰ কিমান হ'ব 90 হ'ব আমাৰ 90টা দুটা ডিজিট থকা নাম্বাৰ আছে নাম্বাৰ সিস্টেমত ঠিক আছে এটা কোৱেশ্চন নম্বৰ 2 টো চোৱাচোন এট কি দিছে দা প্লেস ভ্যালু অফ 6 ইন 46251 ত আমাৰ 6 ৰ প্লেস ভ্যালু কিমান হদিছে হয় না আমি প্লেস ভ্যালু কি হয় পাৰ্ট 1 ত ডিসকাস কৰি আইছো হয় না ইয়াৰ প্লেস ভ্যালু কিমান হ'ব কিমান হ'ব মোক আনসাৰটো কমেন্ট কৰি কোৱা কিমান হ'ব সো 6 ৰ এটো 6 ৰ প্লেস ভ্যালু হদিছে ইয়াৰ পাছত কেটা ডিজিট আছে এটা দুটা তিনটা হয় না কেটা 0 থাকিব তেতিয়া হলে এটা দুটা তিনটা থাকিব সন সি কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চন তো চোৱা কোৱেশ্চন নম্বৰ 3 কি হদিছে what is the difference between the place value and the face value of 7 in 47839 এই 47839 ত প্লেস ভ্যালু আৰু 7 ৰ প্লেস ভ্যালু আৰু ফেস ভ্যালু ডিফাৰেন্স হদিছে হয় না প্লেস ভ্যালু মানে কি হয় আমি গম পাও ফেস ভ্যালু মানে কি হয় গম পাও আমি কি হয় পাৰ্ট 1 ত ডিসকাস কৰি আইছো এবিলা কি হয় না কি হ'ব ডিফাৰেন্স কি হ'ব তেন্তে ইয়াৰ প্লেস ভ্যালু কি হয় ডিফাৰেন্স মানে কি উলিয়াব লাগে মাইনাস উলিয়াব লাগে ঠিক আছে ডিফাৰেন্স মানে কি হয় মাইনাস ঠিক আছে এই 7 ৰ প্লেস ভ্যালু কিমান হ'ব 7 ৰ প্লেস ভ্যালু হ'ব আমাৰ কিমান প্ৰথমতে ট্ৰাই কৰাচোন অপচন কোনটো হ'ব মোক কমেন্ট কৰা কোনটো হ'ব ঠিক আছে মই কৰি দিছো 7 ৰ প্লেস ভ্যালু কিমান হ'ব 1 2 3 কেটা ডিজিট আছে ইয়াৰ পাছত তিনটা ডিজিট আছে কিমান কেটা জিৰ আহিব এটা দুটা তিনটা আহিল হয় নাই ফেস ভ্যালু মানে কি হয় ফেস ভ্যালু মানে কি হয় যেনেকুৱা দেখায় হেতুই হয় হয় না নাম্বাৰটো 7 টো কাৰণে নিচিনা দেখায় 7 ৰ নিচিনাই হয় ইয়াৰ ফেস ভ্যালু কি হ'ব তেতিয়া হলে 7 এ হ'ব হয় না কিমান হ'ব আনসাৰ কোনটো হ'ব অপচন কোনটো হ'ব অপচন হ'ব আমাৰ বি ঠিক আছে এটা কোৱেশ্চন নম্বৰ 4 টো চোৱাচোন ইয়াত কি আছে which number is both square and a cube দিছে হয় না কি হৈছে স্কয়াৰও হয় আৰু কিউবও হয় স্কয়াৰও হয় কোনটো নাম্বাৰ স্কয়াৰও হয় কিউবও হয় আমাৰ চাওচোন 16 টো কি হয় 4 ৰ স্কয়াৰ হয় কিন্তু কাৰোবাৰ কিউব হয় জানো নহয় কাৰোবাৰ এনেকুৱা এটা নাম কোনো এটা নাম্বাৰ নাই যাক আমি তিনিবাৰ মাল্টিপ্লাই কৰিলে 16 পাম ঠিক আছে তাৰ পিছত 36 টো চাও 36 টো 6 ৰ স্কয়াৰ হয় ঠিক আছে 6 into 6 কৰিলে 36 পাম আমি কিন্তু কাৰোবাক আমি কিউব কৰিলে 36 পাম জানো নাই তেনেকুৱা একো নাম্বাৰ নাই তাৰ পিছত চাও আমি 81 টো কি হয় 9 ৰ স্কয়াৰ হয় 9 into 9 কৰিলে কি হয় 81 হ'ব কিন্তু আমাৰ এনেকুৱা একো সংখ্যা নাই যাক আমি কিউব কৰিলে কি পাম 81 পাম ঠিক আছে কিন্তু 64 টো চাওচোন এই 64 টো এই স্কয়াৰও হয় কিউবও হয় কেনেকৈ হয় 8 ৰ স্কয়াৰ কিমান হয় 8 into 8 কি হয় 64 হয় আৰু 4 ৰ কিউব কৰিছো কিমান হ'ব 4 into 4 কিমান হ'ব 4 ৰ কিউব কৰিলেও আমি কিমানে পাও 64 এ পাও হয় না মানে এই কি হৈছে কাৰোবাৰ স্কয়াৰও হয় আৰু কাৰোবাৰ কিউবও হয় ঠিক আছে তেতিয়ালে আমাক কোৱেশ্চনত কি হদিছিলে which number is both square and cube হদিছে হয় না
ই স্কোৱাৰো হয় আৰু কি হয় কিউবো হয় ঠিক আছে স্কোৱাৰ কেনেকৈ হয় কিহৰ হয় 8 ৰ স্কোৱাৰ হয় 8 ক আমি দুবাৰ মাল্টিপ্লাই কৰিলে 64 পাওঁ আৰু কিউব কেনেকৈ হয় 4 ক কিউব কৰিলে আমি কিমান পাওঁ 64 এ পাওঁ ঠিক আছে তেতিয়া হলে আনসাৰ কি হ'ব আমাৰ 64 হ'ব এতিয়া নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনত কি আছে 1 crore is কিমান হয় সুধিছে এটো আমাৰ কিমানত আহিছিলে 2024 জুলাই মাহত হোৱা সিটেটত আহিছিলে ঠিক আছে এটো 1 crore মানে আমাৰ কিমান হয় সুধিছে এটো কিমান হয় বাৰু 1 crore কিমান হয় আনসাৰ মোক কমেন্ট কৰি কোৱা কি হয় আনসাৰটো কি হয় 1 crore মানে কি হয় আমাৰ 10 মিলিয়ন হয় ঠিক আছে এবিলাক আমি পাৰ্ট 1 ত ডিসকাস কৰি থোৱা আছে জুনে জুনে নাইছো চাই লবা এটা নেক্সট কোৱেশ্চন চোৱাচোন নেক্সট কোৱেশ্চনটো কি আছে দা প্ৰডাক্ট অফ প্ৰেডিসেসৰ অফ 201 এন্ড দা সাকসেসৰ অফ কিমান আছে 4781 আছে হয় না প্ৰেডিসেসৰ কি হয় আমি প্ৰেডিসেসৰ কি হয় আগতে ডিসকাস কৰি আহিছো পাৰ্ট 1 ত হয় না আৰু সাকসেসৰ মানে কি হয় ডিসকাস কৰি আহিছো হয় না ইয়াৰ 201 ৰ প্ৰেডিসেসৰ কি মান হ'ব 201 ৰ কিমান হ'ব 200 হ'ব হয় না আৰু ইয়াৰ সাকসেসৰ উলিয়াব দিছে কিমানৰ 4781 ৰ সাকসেসৰ কিমান হ'ব 4782 হ'ব এই দুটা কি কৰিব লাগে তেতিয়া হলে মাল্টিপ্লাই কৰি দিব লাগে হয় না এটো আমাৰ কিহত আহিছিলে 2024 ৰ ডিসেম্বৰৰ সিটেটত আহিছিলে ঠিক আছে কিমান মাল্টিপ্লাই কৰিব লাগে তেতিয়া হলে 200 ইনটু 4782 এই দুটা মাল্টিপ্লাই আনসাৰটো কিমান হ'ব মোক কমেন্ট কৰি জনোৱা কিমান হ'ব আনসাৰটো ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চোৱাচোন এত কি আছে the sum of prime numbers between 31 and 60 আমি prime number মানে কোন বিলাক হয় যোন বিলাক নাম্বাৰ অফ ফেক্টৰ 1 আৰু সংখ্যাটো নিজে থাকে হয় না আমি যদি সব ফেক্টৰ উলিয়াবলে 6 ৰ ফেক্টৰ কি হ'ব 1, তো 6 হ'বই তাৰ পিছত 6 ক কিহে ডিভাইড কৰিব পাৰি 2 ৰে পাৰি 2 এ পাৰি 3 ৰেও পাৰি হয় না 3 ৰে পাৰি ইয়াৰ ফেক্টৰ কি হ'ব তেতিয়া হলে একিটা হ'ব ঠিক আছে আমি এই প্ৰাইম নাম্বাৰ প্ৰাইম এটো তো কম্পোজিট হৈ গল ইয়াৰ ফেক্টৰ কি দুটাতকে বেছি হৈ গল যেতিয়া কেতিয়া কি হৈ যাব কম্পোজিট হৈ যাব আমি এটা নাম্বাৰ প্ৰাইম নাম্বাৰ লৈ লৈছো ধৰা 5 হয় 5 1 আৰু 5 ধৰে ইয়াৰ তো ফেক্টৰ দুটা হ'ব ইয়াক 1 ও ডিভাইড কৰিব পাৰি আৰু 5 এৰে ডিভাইড কৰিব পাৰি হয় না ইয়াক চোৱাচোন আৰু বেলেগ কিবা নাম্বাৰ আছে জানো 5 ক জনে ডিভাইড কৰিব পাৰি 1 আৰু 5 ৰ বাহিৰে সংখ্যাটো তো 1 আৰু 5 সংখ্যাটো নিজে আহে প্ৰাইমত আৰু বেলেগ কিবা নাম্বাৰ আছে নি জনে ইয়াক ডিভাইড কৰিব পাৰি নাই হয় না এনেকুৱা নাম্বাৰ বিলাকক কি কয় তেতিয়া হলে প্ৰাইম নাম্বাৰ বুলি কয় ঠিক আছে আমাৰ চোৱাচোন এতিয়া 31 ৰ পৰা ষ্টাৰ্ট কৰি 60 লৈকে কেটা যি প্ৰাইম নাম্বাৰ আছে তাৰ কি উলিয়াব দিছে আমাৰ কি উলিয়াব দিছে সাম উলিয়াব দিছে হয় না চোৱাচোন এতিয়া আমি 31 ৰ পৰা 60 ৰ ভিতৰৰ প্ৰাইম নাম্বাৰ কি আছে বিচাৰিব লাগে এতিয়া এটো কিহত আহিছিলে আমাৰ 2024 ডিসেম্বৰ মাহত হোৱাটো আহিছিলে সিটেটত হয় না 31 কি হয় 31 তো প্ৰাইম হয় না তাৰ পিছত কি কোনটো হ'ব 33 নহব আমি 37 হ'ব তাৰ পিছত 41 হ'ব প্লাস 43 হ'ব প্লাস 47 হ'ব প্লাস 53 হ'ব প্লাস 59 হ'ব এইকেইটা প্ৰাইম নাম্বাৰ আছে আমাৰ কিহৰ 31 আৰু 60 ৰ ভিতৰত হয় না কি হয় যদি আমাৰ ইউনিট ডিজিটত 2 4 6 8 0 5 এইকেইটা যদি থাকে তেতিয়া হলে হেকিটা হেতু নাম্বাৰ সদায় কি হ'ব কম্পোজিট হ'বই আৰু হেতু প্ৰাইম নহয় কম্পোজিট হলে কি হয় আমাৰ প্ৰাইম নহয় হয় না ঠিক আছে তেতিয়া হলে এটা নাম্বাৰ চোৱাচোন এটো 44 এটো 4 আছে হেখত যদি 4 থাকে তেতিয়া হলে কি হ'ব এটো সদায় কম্পোজিট হ'ব হয় না এতিয়া এইকেইটা প্লাস কৰাচোন এইকেইটা প্লাস কৰিলে কিমান ওলাব আনসাৰটো মোক কমেন্ট কৰি কৈ দিয়া কিমান হ'ব এতিয়া এটো কোৱেশ্চন চাওচোন এট কি দিছে which of the following is not a factor of 3630 হয় না কি হয় কোনটো ফেক্টৰ নহয় কৈছে ফেক্টৰ হ'বলে কি হ'ব লাগে ফেক্টৰ হ'বলে কি হ'ব লাগে এই সংখ্যাবোৰে ইয়াক ডিভাইড যাব লাগে হয় না যদি ডিভাইড গুছি যায় যদি হৰণ কৰিব পাৰি তেন্তে এইটো সংখ্যা ইয়াৰ কি হ'ব এটা ফেক্টৰ হৈ যাব ঠিক আছে আমি কি হয় ইয়াত কি মেথড ইউজ কৰিম এলিমিনেশন মেথড ইউজ কৰিম আমি কোনটো হয়টো কাটি দিম তেতিয়া নহয়টো ওলাই যাব ঠিক আছে আমি দেখা দেখিকে গম পাই আছো এটছা এখত 0 আছে মানে কি হে 5 এৰে ডিভাইড হ'ব তেতিয়া হলে 5 টো এটা ফেক্টৰ হয় ইয়াৰ হয় না এতিয়া আমাৰ 3 এ ডিভাইড হোৱা ৰুলটো কি কেনেকৈ আছিল ইয়াক গোটেইকিটাক আমি প্লাস কৰিম প্লাস কৰাৰ পিছত যদি আমি 3 এ ডিভাইড যায় তেন্তে 3 এ ডিভাইড যাব 3 6
এফালে 9 হৈ গল 9 3 কিমান হয় 12 হয় ইয়াৰ 12 হক মানে 3 এ ডিভাইড যায় তেতিয়া হলে 3 টো এটা ফ্যাক্টৰে হয় না আৰু ইয়াৰ পিছত আমি চাও কি 11 ৰ কাৰণে চাও দেই 363 0 আছে পাছফালে এই 3630 কি হয় 11 এ আমাৰ ডিভাইড যায় তেতিয়া হলে 11 টো কি হয় আমাৰ ইয়াৰ এটা কি হয় ফ্যাক্টৰ হয় আমাৰ বাছি থাকি গল কিমান 9 থাকি গল 9 এৰ ইয়াক ডিভাইড যায় না চাবলে কি কৰিম আমি নাম্বার কেইটা প্লাস কৰিম এই ডিজিট কেইটা প্লাস কৰিম প্লাস কৰাৰ পিছত যদি জিনটো প্লাস কৰাৰ পিছত যোনটো আনসাৰ পাও তাক যদি আমাৰ 9 এৰ ডিভাইড যায় তেন্তে এই গোটেই নাম্বাৰটো 9 এৰ ডিভাইড যাব প্লাস কৰিলে কিমান হ'ব 12 হ'ব 12 ক 9 এৰ ডিভাইড যায় জানো না যায় তেতিয়া হলে কি হয় এইটো আমাৰ 9 ৰ ফ্যাক্টৰ নহয় তেতিয়া হলে আমাৰ কারেক্ট আনসাৰ কি হ'ব এইটো হ'ব ডি হ'ব ঠিক আছে ফ্যাক্টৰ উলিয়াবলে গম পাইছা কেনেকৈ উলিয়াই এতিয়া এইটো চোৱাচোন ইয়াত কি আছে which of this is an even number and multiple of 5 হৈছে বুজিছা হয় না multiple of 5 আৰু even number কোনটো হৈছে মানে ইভেনো হয় আৰু মাল্টিপল অফ 5 ও হয় মাল্টিপল অফ 5 তো গুটেকিটা মাল্টিপল অফ 5 এ হয় কাৰণ ইউনিট ডিজিট মানে এককৰ ঘৰত কি আছে 5 আছে 0 আছে 5 আছে 5 আছে 5 আৰু 0 যেতিয়া থাকে এককৰ ঘৰত হেতু সদায় কি হয় আমাৰ মাল্টিপল অফ 5 এ হয় হয় না ঠিক আছে কিন্তু ইভেন কোনটো হয় বুজিছে ইভেনৰ লগত মাল্টিপল অফ 5 বুজিছে হয় না ইভেন কোনটো হয় চোৱাচোন এট ইভেন কোনটো হয় আমাৰ ইভেন নাম্বাৰ হয় নে নহয় কেনেকৈ গম পাম ইভেন অড কেনেকৈ গম পাম ইভেন নাম্বাৰ কি হয় একক ঘৰত কি থাকে 0 থাকে 2 4 6 8 আৰু একিটা থাকে আৰু না থাকে কি থাকে একক ঘৰত 0 2 4 6 8 থাকে একক ঘৰত হয় না ইয়াত চোৱাচোন এট একক ঘৰত কত আছে 0 0 2 4 6 8 কিবা আছে নেকি এইটোত আছে হয় না এটো কি হয় আমাৰ ইভেন নাম্বাৰ হয় 20 টো কি হয় আমাৰ ইভেন নাম্বাৰ হয় এই লগতে কি হয় মাল্টিপল অফ 5 ও হয় হয় না ঠিক আছে এটা এটো সলিউশন এট কি দিছে কোৱেশ্চনটো which of the following statement is correct কোনটো হয় স্টেটমেন্ট কিটা পঢ়া আৰু মোক কমেন্ট কৰি কোৱা ভিডিওটো পোষ্ট কৰি কমেন্ট কৰি মোক কোৱা কোনটো স্টেটমেন্ট কাৰেক্ট হয় কোনটো কারেক্ট হয় বাৰু এট কি দিছে ফার্স্ট স্টেটমেন্ট কি দিছে 1 is a prime number তাৰ পিছত সেকেন্ডত কি দিছে 1 is a composite number তাৰ পিছত দিছে 3 দিছে 1 is both prime and composite তাৰ পিছত দিছে কি 1 is neither prime nor composite হয় হয় না আমাৰ prime কেতিয়া হয় নাম্বাৰ এটা যেতিয়া এটা কেতিয়া এটা নাম্বাৰ prime হয় যেতিয়া তাৰ দুটা ফ্যাক্টৰ থাকে হয় না प्राइम হবলে আমাক কেটা লাগে ফ্যাক্টৰ দুটা লাগে কি লাগে 1 আৰু যোনটো নাম্বাৰ হয় সেই সংখ্যাটো নিজে লাগে হয় না আৰু কম্পোজিট হবলে আমাক কি লাগে দুটাতকে বেছি ফ্যাক্টৰ লাগে ধৰি কম্পোজিটৰ एग्जांपल কি হয় ধৰি লোৱা 4 4 কি আছে 1 4 এটোটো নিজে আৰু সংখ্যাটো হয় সদায় ফ্যাক্টৰ হয় না তাৰ পিছত কি আছে 2 আছে তিনটা আছে হয় না এই দুটাতকে বেছি তেতিয়া হলে 4 টো কি হৈ গল আমাৰ কম্পোজিট নাম্বাৰ হৈ গল এনেকৈ 1 ৰ কাৰণে চোৱাচোন 1 ৰ ফ্যাক্টৰ কি হয় 1 1 টো হয় তাৰ পিছত সংখ্যাটো নিজে কি আছে এটো 1 এ আছে 1 মানে আমি দুটা 1 লিখিম জানো দুটা নিলিখো এটাই 1 লিখো এট কেটা আছে সব ফ্যাক্টৰ কেটা আছে এটা আছে প্ৰাইম হবলে আমাক কেটা লাগে দুটা ফ্যাক্টৰ লাগে হৈছে জানো নাই হোৱা কম্পোজিট হবলে কেটা লাগে দুটাতকে বেছি লাগে হৈছে জানো নাই হোৱা হয় নাই হেতু কাৰণে কি হয় 1 টো কি হয় হেতু কাৰণে এটো চোৱা 1 is neither prime nor composite হয় হেতু কাৰণে এটা নেক্সট কোৱেশ্চন টো চোৱাচোন এট কি দিছে which of the following is only even prime number আমাৰ নাম্বাৰ সিস্টেমত এটাই ইভেন প্ৰাইম নাম্বাৰ আছে এই সংখ্যাটো কি হয় বাৰু ভাবাচোন কি হয় কমেন্ট কৰা কি হয় এই চোৱা 2 হয় কেলে 2 হয় 2 টো ইভেন হয় না আমাৰ ইভেন হয় আৰু প্ৰাইম কেনেকৈ হয় ইয়া ফ্যাক্টৰ কি আছে 1, 2 আছে আৰু বেলেগ কিবা আছে জানো 2 ফ্যাক্টৰ নাই হয় না আমাৰ নাম্বাৰ সিস্টেমত অকল দুটাই কি আছে আমাৰ দুটাই নহয় অকল এটাই আমাৰ ইভেন প্ৰাইম নাম্বাৰ আছে হয় না হেতু হৈছে কি হয় 2 হয় ঠিক আছে মনত থাকিব কথাটো এটো আমাৰ আহিছিল কিমান 2019 জুলাই মাহত কোৱা আছে ডেটত আহিছিল এতিয়া এইটো কোৱেশ্চন চাচোন এট কি দিছে A child writes 453 as কিমান 500 plus 40 plus 3 লৰা এটাই এইটো নাম্বাৰটো এনেকুৱাকে লিখিব পাৰিছে কৈছে দেই this shows understanding of কি হয় মানে লৰাটোৱে কি বুজি পালে এইটো এনেকুৱা এই নাম্বাৰটো গোটা সংখ্যাটো এনেকৈ ভাঙি লিখিব পাৰিব কি হয় বাৰু ইয়া আগৰ পাৰ্টত মই এইটো শিকাই গৈছিলো কি হয়
আনসাৰটো ভাবা আৰু কমেন্ট কৰি কোৱা মোক কি হয় expanded form of a number ঠিক আছে এটো আমাৰ 2019 ৰ ডিসেম্বৰ মাহত অহা চিটেটত আহিছিল এতিয়া এটো কোৱেশ্চন চোৱাচোন এট কে দিছে which of the following is a factor of 36 মানে এই নাম্বার বিলাক আছে এ আৰ ভিতৰত কোনটো নাম্বার 36 ৰ কি কৈছে ফেক্টৰ হৈ হৈছে হয়নে আমি ফেক্টৰ কোন কাক কম কোনটো নাম্বাৰক ফেক্টৰ বুলি কওঁ যোনটো নাম্বাৰে ইয়াৰ এনেকুৱা এটা নাম্বাৰ আছে যোনে ইয়াক ডিভাইড চাই হয়নে ডিভাইড কৰিব পাৰি 5 এৰে ইয়াক ডিভাইড কৰিব পাৰি জানো নোৱাৰি কাৰণ 5 এৰে ডিভাইড কৰিব পাৰিবলে একক ঘৰত কি থাকিব লাগে শূন্য নহলে 5 থাকিব লাগে হয়নে 6 এৰে পাৰি জানো 6 এৰে পাৰি 6 6 যা কিমান হয় 36 হয় এটোটো আনসাৰ হৈ গল আমাৰ হয়নে ইমান ইজি বিলা আহে দেখিছা 2019 ৰ জুলাইত আহিছিল এটো এতিয়া এটো কোৱেশ্চন চোৱাচোন ইয়াত কি আছে 100 লাখ ইজ অলসো নন এজ কিমান হয় এইকিটা ভিতৰত কোৱাচোন কিমান হয় বাৰু আমি কি কৈছো চোৱাচোন কিমান হয় আনসাৰটো মোক কমেন্ট কৰি কোৱা কিমান হয় আমাৰ লাখ হ'বলে কেটা জিৰো লাগে চোৱাচোন 1 আছে এটো লাখ হ'বলে কিমান জিৰো লাগে 1 2 3 4 5টা জিৰো লাগে হয়নে আৰু 100 লাখ কৈছে 100 লাখ কৈছে হয়নে তেতিয়া হলে ইয়াৰ আগত 5টা জিৰো আছে আমাৰ 5টা জিৰো লাগে কি হ'বলে লাখ হ'বলে কি কৈছে এতিয়া 100 এটা লিখি দিলো এটো 100 লাখ হৈছে হয়নে এটো চোৱাচোন এতিয়া আমাৰ কিমান হৈছে ইয়াত কিমান হৈছে আমাৰ 1 কৰৰ হৈছে আমাৰ কৰৰ হ'বলে কেটা জিৰো লাগে কৰৰ হ'বলে কেটা জিৰো লাগে এদিনা কৈছিলো মই জিৰো বিলাক সব মনত থব লাগিব এইটো কিমানটা জিৰো হলে আমাৰ মিলিয়ন হয় কিমানটা জিৰো হলে আমাৰ কৰৰ হয় হয়নে পাৰ্ট 1 ত এইবোৰ ডিসকাস কৰি থোৱা আছে মই আমাৰ কৰৰ হ'বলে কেটা জিৰো লাগে 7টা জিৰো লাগে কিমান এট কেটা জিৰো আছে 1 2 3 4 5 6 7টা জিৰো আছে না 7টা জিৰো আছে তেতিয়া হলে আমাৰ কিমান হৈ গল 1 কৰৰ হৈ যাব 100 লাখ মানে হয়নে 100 লাখ মানে কি হৈ যাব আমাৰ 1 কৰৰ হৈ যাব আমাৰ কি কোন কেতিয়া আহিছিল এটো 2023 চিটেটত আহিছিল এটো আমাৰ কোৱেশ্চনটো এটো আমাৰ এই যে 1 কৰৰ আছে এই 1 কৰৰটো আমি ইন্টাৰনেশনাল লে নিলে কিমান হৈ যাব যদি আমি ইন্টাৰনেশনাল লে নিও কিমান হৈ যাব চোৱাচোন আমাৰ 10 মিলিয়ন হৈ যাব মিলিয়ন হ'বলে কেটা জিৰো লাগে আমাক 6টা লাগে মিলিয়ন হ'বলে লাগে আমাক 6টা জিৰো কিমান হৈ যাব তেতিয়া হলে 100 লাখ টুকে যদি আমি মিলিয়নলে নিও তেতিয়া কিমান হৈ যাব আমাৰ 10 মিলিয়ন হৈ যাব ঠিক আছে বুজি পাইছা ওকে এতিয়া এটো কোৱেশ্চন চোৱাচোন ইয়াত কি দিছে the sum of 5 - 5 + 5 - 5 + 5 to odd number of terms কৈছে হয়নে আমাৰ ইভেন নাম্বাৰ অফ টার্মস মানে কি হয় এটো চোৱা 5 - 5 এট কেটা আছে দুটা আছে হয়নে যদি odd number of terms হলে কি হয় 5 হ'ব যদি ইভেন নাম্বাৰ হলে আকৌ 5 হ'ব মানে ইভেন নাম্বাৰ হলে কি হ'ব 4টা 6টা 8টা 10টা নহলে 12টা নহলে 14টা তেনেকুৱাকে হ'ব আৰু ইভেন হলে অড হলে কি হ'ব 3টা 5টা 7টা 11টা 13টা তাৰ পিছত হেনেকুৱাকে বাহি বাহি গৈ থাকিব ঠিক আছে আমাৰ যদি ইভেন হয় তেতিয়া হলে কি চোৱা আছে আমাৰ যেতিয়া ইভেন হৈছে ইভেন মানে কেটা আছে দুটা ইভেন নাম্বাৰ অফ টার্ম মানে কেটা দুটা আছে দুটা থাকিলে কি হয় 0 হয় যদি অড হৈ যায় এটস অড হৈ গল 5 হৈ গল এটো 5 - 5 0 হৈ গল আৰু থাকিলে কিমান 5 থাকিলে হয় নাই যদি আকৌ ইভেন কৰি দিও আমি ইভেন হলে কি হ'ব 5 - 5 + 5 - 5 ইভেন হৈ গল আকৌ 0 ইভেন হৈ গলে কি হৈ গৈছে 0 হৈ গৈছে আৰু অড হৈ গলে কি হৈ গৈছে অড হবলে কি কৰিম আমি আকৌ এটা +5 লগাই দিম +5 এটা লগাই দিলো অড হৈ গলে কি হয় যে এটা +5 এটা থাকি যায় হয় নাই মানে আমাৰ কি হয় এনেকুৱাকে যিমান আগবাঢ়ি গলো আমাৰ দৰকাৰ নাই যদি ইভেন হৈ যায় কি হ'ব 0 আনসাৰ হলে 0 হ'ব যদি অড হয় যোনটো নাম্বাৰ আমি প্লাস মাইনাস কৰি আছো নহয় সেই নাম্বাৰটোৱে হ'ব কিমান হ'ব আনসাৰ আমাৰ 5 হ'ব তেতিয়া হলে ঠিক আছে অড হলে কাৰণ কেলে হয় চোৱাচোন অড হলে এটা বাছি থাকেগে আমাৰ এটা হেখত থাকি যায়গে ইভেন নাম্বাৰলৈকে কি হৈ যায় 0 হৈ যায় কিন্তু অড হলে কি হয় এই আগৰ যোনটো আছিল তাৰ লগত আৰু এটা যোগ কৰি দিব লাগে যেতিয়া আমি যোগ কৰি দিও এটো কি হৈ যায় আমাৰ থাকি যায়গে হয় নাই তাৰ আগৰ লৈকে তো 0 হৈ গৈছিল এখিনি বুজি পাইছা
এইটো আমাৰ কিমান 2023 আহিছিলে এইটো এটা নেক্সট কোৱেশ্চনটো চোৱাচোন নেক্সট কোৱেশ্চনত কি আছে the difference between the greatest and smallest 6 digit numbers formed by using the digits কি হয় এইটো সব digits বিলাক দিয়া আছে 5 1 0 3 9 আৰু 6 দিয়া আছে হয় নে কি আছে 9 আৰু 6 দিয়া আছে এইকেটা ডিজিট ইউজ কৰি আমাৰ যোনটো আটাইতকৈ ডাঙৰ সংখ্যা বনে ডাঙৰ সংখ্যাটোৰ পৰা আৰু সৰু সংখ্যাটোৰ মাজত কি উলিয়াব কৈছে আমাক ডিফাৰেন্স উলিয়াব কৈছে হয় নে ডিফাৰেন্স মানে কি হয় ডাঙৰ সংখ্যাটো যোনটো বনে তাৰ পৰা সৰুটো কি কৰি দিব লাগিব আমাক ডাইৰেক্ট মাইনাস কৰি দিব লাগিব মাইনাস কৰিলে কি পাই যাম আমি ডিফাৰেন্স পাই যাম হয় নে ইয়াৰ পৰা চাওঁচোন আটাইতকৈ ডাঙৰ সংখ্যা কেনেকৈ বনিব ডাঙৰ সংখ্যা বনাবলৈ আমি কি কৰিছিলো যেতিয়া ডিজিট কিটা দিয়া থাকে আগতে ডিসকাস কৰি আহিছিলো নহয় আমি কি কৰো ডাঙৰ পৰা সৰুলৈকে আমি সজাই দিও হয় নে ডাঙৰ সংখ্যা তেনেকৈ বনি যাব ডাঙৰ সংখ্যাটো ডাঙৰটো কি আছে আমাৰ ডিজিট 9 আছে তাৰ পিছত কি আছে 6 আছে তাৰ পিছত কি আছে 5 আছে তাৰ পিছত কি আছে 3 আছে তাৰ পিছত কি আছে 1 আছে তাৰ পিছত কি আছে 0 আছে নে এতিয়া সৰু ডিজিট কেনেকৈ বনাম আমি চোৱাচোন সৰু ডিজিট তো ইয়াত সবতকৈ সৰু আছে আমি সৰু ডিজিট বনাবলৈ কি কৰো সৰুৰ পৰা ডাঙৰলৈকে সজাই দিও হয় নে ইয়াত চোৱা সবতকৈ 0 ইয়াত চোৱা সবতকৈ সৰু কি আছে আমাৰ 0 আছে হয় নে আমি 0 টো আগত দিব পাৰিম জানো 0 1 কি আছে 3 5 6 9 0 টো আগত দিব পাৰিম জানো আমি 0 টো যেতিয়া আগত দি দিও আমি কি হৈ যাব এটো 5 ডিজিট নাম্বাৰ হৈ যাব আমাক উলিয়াব কি দিছে 6 ডিজিট হয় না এটো কাৰণে আমি কি কৰিম 0 টো সেকেন্ডত দিম আমি 1 0 0 টো সেকেন্ডত দি দিলে কি হৈ যাব এটো আমাৰ স্মলেষ্ট 6 ডিজিট নাম্বাৰ হৈ যাব এইটাৰ পৰা বনা হয় না তেতিয়া হলে আমি ডিফাৰেন্স উলিয়াবলৈ কি কৰিম ডাইৰেক্ট মাইনাস কৰি দিলে হৈ যাব এইটোৰ পৰা এইটো কি কৰিম মাইনাস কৰি দিম মাইনাস কৰি আনসাৰটো কিমান পাম মোক কমেন্ট কৰি জনাবা ঠিক আছে এটো আমাৰ কিহত আহিছিলে 2024 জুলাই মাহত বা সেটেটত আহিছিলে ঠিক আছে আজিলে ইমানতে সময় ইয়াৰ নেক্সট পাৰ্টত আমি পেডাগজিৰ পাৰ্টৰ পৰা পেডাগজিৰ কেনেকুৱা কোৱেশ্চন আহে নাম্বাৰ সিস্টেমৰ পৰা হেবিলাক ডিসকাস কৰিম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু লগতে চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰিবা